তো এতিয়া যেহেতু চলি আছে পিকনিকৰ বতৰ আৰু আজিৰ ভিডিঅ'টোতো আপোনালোকে পিকনিকে দেখা পাব, কিন্তু বেলেগতকৈ বেলেগ। কাৰণ মানুহে পিকনিক খাবলৈ কিহেৰে যায়, বাছেৰে বা কিছুমানে ওচৰৰ জেগাত বাইকেৰে, কিন্তু আজি আমি যাম ভূটান চকী চাইকেলেৰে। তো এই পৰিৱেশৰ পৰা আমি নিশ্চয় গম পাওঁ যে আমি ভূটান চকী পাম। যিয়ে নহওক, যিমান ভাগৰ লাগিলেও আমি ভূটান চকী আজি যায়ে এৰিম। ফুল জছত আছোঁ, যাই আছোঁ এতিয়া। আপোনালোকে একবাৰ পৰিৱেশটো চাওকচোন, কি মজা পৰিৱেশ। তো আমি ফাইনেলি আহি পালোঁ দিয়ক ভূটান চকী। আৰু এই চকীত আহি যেতিয়া এই পৰিৱেশ দেখা পাইছোঁ, আমাৰ সমূহ ৰাস্তাত অহা কষ্ট, চাইকেলেৰে যে ইমান কষ্ট কৰি আহিছিলোঁ, সকলোবোৰ কষ্ট শেষ হৈ গৈছে। আৰু এই মনোমোহা দৃশ্য আমাক মন মোহিত কৰি দিছে। তো আমি তলত যাই আছোঁ, নদী চাবা মজা চাই, শিলৰ মাজে মাজে যাই আছোঁ। কেনে পৰিৱেশ দেখি আছোঁ আপোনালোকক। চাওঁ কেনাই নদীৰ পানী ঠাণ্ডা গৰম কি হয়। একবার পানি কি ঠাণ্ডা পানী দেখো। এইফালে মজা মেকআপ গুচি গেল। তো আপোনালোকক এবাৰ মই ভালদৰে চিনেমেটিক শ্বট এটা দেখাই আছোঁ, তো চাওক। তো এতিয়া আমি 8,000 টকীয়া মোবাইল দি পানীৰ তলত চিনেমেটিক শ্বট ল'ম। আপোনালোকে একবাৰ চাই থাকক। মোবাইল যাব পাৰে, বাচি ৰাখিব পাৰে। দা এইটো মোবাইল দি কৰিম গাইছ। চিনেমেটিক্স 1 2 3। এতিয়া মোবাইল বা বাচি থাকে নে নাই নাজানো। যদি মোবাইলটোৰ ভাল কৰি ফুটেজখিনি ল'ব পাৰোঁ, আপোনালোকক মই দেখাই দিছোঁ। কি কথা আহি মানে এতিয়া আমি এনে চিয়াৰখনত, মানে চিয়াৰ নহয় না পাকাৰেংকে বনাইছোঁ, ইয়াতে বহি আছোঁ আৰু দেখি চবেই পিকনিক খাই আছে। আৰু আমি ইয়াতে চব হলল গান শুনি আছোঁ। কাৰোবাক ভাল কৰি শুনা নাপায়, চব উল্টা উল্টা শুনি থাকে। অলপ বহো, পিছত আমি অলপ খানা চানা খাওঁ আৰু ঘৰত যাওঁ। আমাৰ খানা খতম। মানে আমি কি কৰিছিলোঁ, ঘৰৰ পৰা এইগিলা চব বনাই আনিছিলোঁ আৰু ইয়াতে মজা চাই বহি কিনে খালোঁ। এতিয়া হৈ গ'ল। এতিয়া আৰু আমি অলপ জাগা তাগা চাই ঘৰত যাব লাগে, দেৰি হ'ব না। আন্ধাৰৰ আগতে যাই পাব লাগিব। মানে মানুহৰ ৰান্ধাও নাপায়, আমি একদম খাই লৈ এতিয়া বাচনো ধুলোতেই ভাল কৰি দিবা ন, চাফা হ'ব লাগিব। এতিয়া মানে আমি পানীৰ তলত মাছ দেখা পাইছোঁ। পানীৰ একদম তলত মোবাইল সোমাই চাম এতিয়া। এতে উঠাম, ইয়াতে আছে বহুত। অঁ গেল মোবাইল। তো এতিয়া আমি ওপৰত যাই আছোঁ, যাব পাৰোঁ না নৰো চাং। আছে না ৰাস্তা? বলা দৌৰা চলিহাত। হাতী চাতী ওলাই নাহিলে ৰক্ষা কমাই দি। বলা বলা আগত বলা ওপৰত ৰাস্তা পাইছোঁ বা পাহাৰত উঠছোঁ কিবা কৰি। যিও নহওক ক'ব পাৰিম যে পিকনিকত আহি ভূটান পাহাৰত উঠছোঁ। এখানে হৈছে ভূটান পাহাৰ। তো হ'ব আৰু বহুততে বহিলোঁ আৰু ইয়াৰে মানুহ দেখা পালি গালিও কৰিব আমাক। এতিয়া বলা তলত চচৰি যাই দিব পুৰা। নালাগে মোক
কম চৰা নহয় এতিয়া আমি এই মন্দিৰটোৰ ভিতৰত যাওঁ এই মস্ত চিৰিটো এতিয়া পাৰ কৰিব লাগিব আমি যাওঁ একদম গুডবাই লাগে এমান জয় হনুমান জয় একদম দাউৰিয়া এবাৰ হনুমান গেৰত লগাব লাগিব আৰু কিমান বা ওপৰত যাব লাগে নাজনো মুঠতে যাই আছো এতিয়া চেৰি পাৰ কৰি কৰি এইটোৱে হৈছে পাহাৰৰ ওপৰত থকা হনুমান মন্দিৰটো আৰু ইয়াত বাবাসকলে ভক্তসকলক আশীৰ্বাদ দিয়ে। সন্মুখত এটা ভিউ পইণ্ট আছে মই তাৰ পৰা আপোনালোকক ভূটান পাহাৰৰ সমূহ দৃশ্যখিনি এবাৰ দেখাবলৈ চেষ্টা কৰিম এইটো এৰে ওপৰত উঠি লওঁ যাই আছো এতিয়া আমি দিনো তাৰে ওপৰত দেখি আছো তাৰ পৰা ভাল কৰি আৰু আপোনালোককো বহুত দেখালোঁ আমিও বহুত চালোঁ এতিয়া আমি ইয়াৰ ঘৰত যাব লাগে চাইকেলতে আছে দে কিবা কৰি চাইকেল এতিয়া চাবি বা ক'ত মোৰ এতিয়া আমি অল্লো যাওঁ পিকনিক বাই বাই এতিয়া আমি পিকনিকৰ পৰা ঘৰত যাই আছোঁ আপোনালোকক মই আমি বহুত পাহাৰে চাহাৰে উঠি দেখালোঁ আৰু আমিও চালোঁ যিয়ে নহওক আজিৰ ভিডিঅ'টো এইখিনি আছিল প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব কাৰণ বহুত পাহাৰে চাহাৰে উঠি ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে আৰু চেনেলটো যদি নতুন কৰি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিলোঁ বাই বাই কি মজা